আব্দুল ওয়াদুদ শেখ। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। তো বন্ধুসকল বলক আজি বিয়া খাবলৈ যাওঁ আশীৰ্বাদ ফাংচন হল 6 মাইল। তাতে বিয়া হৈ আছে অঞ্জলি ৱেডছ সাজিব আৰু যিটো হ'ল অঞ্জলি হ'ল মোৰ সহপাঠী জন্টি দাসৰ ভণ্টি। তো তাইৰ বিয়া ঘৰতে আমি সোমালোঁ। বিয়া ঘৰ মানে কি এইটো বিবাহ ভৱনত সোমাই দেখিবলৈ পাইছোঁ আমাৰ ৰাইট চাইডে এতিয়া চেল্ফি জোন আছে আৰু তাৰ ওচৰতে আছে গণেশ বাবা। তো গণেশ বাবাৰ ওচৰতে এয়া চেল্ফিজনত বহুতে ফটো উঠাৰ পিছত আৰু ইয়াত দেখিবলৈ পাইছোঁ বহুত মানুহৰ বহুত ভিৰ আৰু হয়তো ছোৱালী বিয়া আজি ছোৱালীৰ পাৰ্টি হৈ আছে। ৰাতি হয়তো দৰা আহিব আৰু দৰাৰ কাৰণে এইফালে মণ্ডপ বনাইছে, বিয়া মণ্ডপ আৰু ইফালে মানুহৰ সমাগম সঁচাকৈ বহুত বেছি আৰু বহুত ভাল লগা পৰিৱেশ এটি আৰু বহুত ধুনীয়া। এইটো হৈছে বিয়া মণ্ডপ, আপোনালোকক দেখুৱাই দিছোঁ বন্ধুসকল। চব বস্তু সজাই ৰাখিছে। হয়তো ৰাতি বিয়া আহিব আৰু অহাৰ পিছত বিয়াটো হৈ যাব আৰু ইতিমধ্যে আমি হয়তো লগ পাম মোৰ লগৰ বন্ধু কেইজন। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। তো এতিয়া মোৰ সন্মুখত মানে মোৰ পিছফালে দেখিছে, মই প্ৰথমে দেখুৱাইছোঁ আমাৰ চিনিয়ৰ দাদা। মোক দেখিলে হয়তো বহুতে চিনি পাব। আগতে BY 365ত কাম কৰা এজন সাংবাদিক আৰু বৰ্তমান ক্ৰছ কাৰেণ্টৰ চিফ এডিটৰ হিচাপে কাম কৰি আছে। চিফ ৰিপৰ্টাৰ যেনক আৰু টুপিটো লাগে, আজি টুপিটো লোৱা নাই বাৰু। যিয়ে নহওক এইফালে আছে আমাৰ ৰাজীৱ বড়ো, আমাৰ BRM গভৰ্ণমেণ্ট ল' কলেজৰ এজন মানে ভাল সুদক্ষ ছাত্ৰ আছিলে আৰু বৰ্তমান হাইকোৰ্টত আমি লগ পাই থাকোঁ। আৰু এইফালে হৈছে অভিষেক ভট্টাচাৰ্যী, আমি সদায় লগ পাই থাকোঁ। আৰু ইফালে আৰু একজন মানুহ যাক মুখত নিচিনা মানুহ হয়তো বহুতে কম আছে, আব্দুল ওয়াদুদ শেখ। আব্দুল ওয়াদুদ শেখ নহয়, আমি আব্দুল ওয়াদুদ শেখ বুলি কৈছিলোঁ। আৰু ইফালে আছে আমাৰ অভিষেকৰ সহধৰ্মিনী অৰ্ধাংগিনী এয়া। তো আজি আমি বহুত দিন মূৰত একেলগে হৈছোঁ, গতিকে বহুত ভাল লাগিছে। এতিয়া খাই আছোঁ দেই, পিছত কথা পাতি আছোঁ। প্ৰথমতে খাই লওক, পেট বুজা। ঠিক আছে। তো পুৰণা বন্ধুসকলক লগ পালে কেনেকুৱা লাগে সেইটো আপোনালোকৰ আগত ভাষাৰে প্ৰকাশ কৰিব নালাগে, যিহেতু আমি একেলগে লহ ডিপাৰ্টমেণ্টত হয়তো লগ পাইছিলোঁ। সকলোকে দিলোঁ আড্ডা, আব্দুল ওয়াদুদ, ৰাজীৱ বড়ো, অভিষেক ভট্টাচাৰ্য সকলোকে লগ পাই আকৌ বহুত ভাল লাগিছিলে। আৰু ইফালে মই দেখুৱাইছোঁ আপোনালোকক এসবো আছে কইনা, কি ধুনীয়া সাজপাজেৰে আজি সাজি আছে কইনাজনী। আৰু কইনাজনীৰ ওচৰতে সকলোৱে চেল্ফি তোলাত ব্যস্ত, ফটো তোলাত ব্যস্ত। সন্মুখত আছে DSLR আৰু DSLR মাজতে সকলোৱে ফটোৰ কাৰণে প'জ দিছে। সন্মুখত যায় আৰু ইতিমধ্যে দেখুৱাইছোঁ মোৰ সন্মুখত দেখিছে বহুত মানে তাৰে ভিতৰত আৰু এজনী স্পেচিয়েল মানুহক দেখুৱাইছোঁ। হয়তো আপোনালোকে দেখিলে বহুতে চিনি পাব, মই আৰু পৰিচয় দিয়াৰ দৰকাৰ নাই দুনাই। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ, এয়া আমাক চাহ দি আছে, কফি দি আছে, কোনে কি খাই খোৱাৰ কাৰণে আৰু ওজাৰ অপৰ নাই, যাৰ যেনেকুৱা ইচ্ছা তেনেকুৱাই খাব পাৰে। আৰু বহুতে খাবলৈ ইতিমধ্যে হাই কৰি দিয়া। এইফালে চোৱা এঞ্জেল। আৰু আহিছিলোঁ আমি জন্টি বা, যিটো আমাৰ ক্লাছমেট আছিলে, বাট আমি বা বুলি কৈছিলোঁ, এইটো ৰাইজৰ বা বুলি ক'ব পাৰিব। আৰু তাই সৰু ভণ্টি অঞ্জলি, তাইৰ বিয়াত আহিছিলে। আৰু সৌফালে দেখিছে কইনাজনী, মানে মানুহৰ বহুত ভিৰ আৰু এইফালে বহুত মানুহৰ সমাগম। সেইটো আপোনালোকক দেখুৱাইছোঁ বাৰু।